আপনার খবরে অভয় শরণত প্রণিপাত জানাই গুরুজনার সত্য ছায়ার আশ্রয় লই পূর্বরঙ্গ ধেমালি গায়ন বায়নের আহক ইয়া জোরহাট নলি ঠেকিয়াদুনি যুবক সংঘর দ্বারা পরিবেশিত নাথ নিখিংহ অবতার यशोदा श्रुत पादा कमाने नास्ति भक्ति नरानम ये शाभीर कैन्ना प्रिय गुण कथाने नानो रक्तर सज्ञा ये জগৎ মিথ্যা অনন্ত কোটি ব্রহ্মাণ্ডৰ মই ঈশ্বৰ মোৰ সৃষ্টিত যেতিয়া অধৰ্মই ধৰ্ম মহা পাপে পুণ্য গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আকুৰি শক্তিৰ বিনাশ সাধন কৰি দৈব শক্তিৰ প্ৰতিষ্ঠা আৰু সনাতন ধৰ্মৰ পুনৰ সংস্থাপনৰ হেতু সৃষ্টিৰ মধ্যত যুগে যুগে অৱতাৰ কৰিছে গ্ৰহণ মন নহয় ৰলা কিয় কিবা হেতু দেখো আজি বিষাদিত ভাতৃ বিজয় পঢ়া নাই বুজিব একোকে কিয় আজি মন মোৰ হৈছে চঞ্চল কোনোবাই কয় যেন সুদূৰৰ পৰা শেষ হ'ব অতি শীঘ্ৰে সুখৰ জীৱন হৰি হৰি বৈকুণ্ঠ নিবাস ভুঞ্জিব লাগিব দুয়ো আমি যন্ত্ৰণা প্ৰৱেশিছাই বৈকুণ্ঠপুৰী Yes,
গদাধাৰী দুজন দুৱাৰক্ষী বৈকুণ্ঠপুৰী। সেইবাবে দিয়াৰ পথ যাওঁ আমি বিষ্ণুৰ ওচৰত। অনুমতি নাপালে প্ৰভুৰ নোৱাৰো এৰিব পথ ইমান সহজে। তাৰোপৰি এনেহে উলংগ বেশত নোৱাৰা কদাপি যাব প্ৰভুৰ পাছত। অনুমতি নাই প্ৰয়োজন। শ্ৰীহৰিৰ দাস এয়া শিক্ষা পথেদি যাওঁ আমি বিষ্ণুৰ ওচৰত। এনেদৰে ব্ৰহ্মশক্তি সংলগ্ন কৰা নাজানি নুশুনি অপৰাধ কৰিলো বিষ্ণুৰ। তাৰ বাবে ক্ষমা কৰা, এই দুয়ো হৰিক। অভিশাপ দিয়া পাছে চাৰিশিত গণয়ে, চাৰিশিত গণ নিজ স্থানে চলি গৈ ৰাধিকাৰী বৎসর হরি ব্রহ্মার নামক পুত্ররূপে জন্ম লাভ করি এই জগতত তেজ নাম গুণৰ কীৰ্তন কৰি ফুৰিছো সংসাৰৰ মাজে। আচৰিত লাগে ভাবি বিমোহিত হওঁ কল্পনা কৰি কব মানৱী জনম। এই নিষ্কিন নাৰদক তোমাৰ কৰোণাৰ পৰা যাতে কোনোদিন বঞ্চিত নকৰা তাকেহে একত্ৰিতে মই কৰিছো কাম। প্রকৃতির রূপে লাবণ্যকে একত্রিত করি সৃষ্টিকর্তায় নিজ হাতের গহা এই অমরাবতী পুরী কেবল ভীষণ সংসাৰে কৰিছে গজ্জনি দুয়ো বিশ্ব দুই বুলি আৰু দানৱৰ প্ৰতাপতে সৰ্বহৰি কম্পমান হৈ বসুমতী আজি নিজেই আউলি বাউলি।
খবৰ দেৱতা সমাজে অৰণ্য বৰ্বৰ বুলি নিজ বলহীন বুলি দুৰ্দণ্ড দানৱ বুলি চিৰকাল ঘৃণায় নকৰো যদিহে আমি প্ৰতিকাৰ তাৰ ৰমজ আৰু কুলৰ গৌৰৱ ৰমজ আৰু দানৱৰ চিৰ পূজ্যা দৈত্যবতা দিদিৰ হেতু মূৰ্তি কৰিছা ধাৰণ পুত্ৰৰ আগত আজি মুক্ত বিলৈ ৰক্ত নয়ন দেখো জননী তোমাৰ অভিমান এৰি দিয়া মাতৃদেৱী মোৰ শিক্ষে নকৰি পৰম কাৰায়ুক আজি মাতৃ ভগৱতী হৃদয়ৰ কথা বহুবাৰ কৈছিল তহঁতক মাতৃ কিন্তু এতিয়াও দেখো ভিৰপাৱনী লৈ আহোঁতে দানৱৰ হাবি পাতি কোৱা মাতৃ উদ্দেশ্য তোমাৰ মোহে যদি সাক্ষৰতি পূৰ্ণ হব জননীৰ মনৰ কামনা পুনবাৰ কবলৈ যদি কোন হিৰমৰ অকুট সন্তান অতিথিৰ পুত্ৰকে দেৱতা দেৱতা মহতৰ পলিৰ দৰে ধ্বংস কৰা এফালৰ পৰা চিন্তাৰ নিৰ্দেশ কাৰণ
সঁচা মাতৃ নাই আৰু হিৰণ্যাক্ষ এই সংসাৰত বৰাহৰ ৰূপ ধৰি পাখণ্ড বিশ্বয়ে নিধন কৰিছে মোৰ স্নেহৰ ভাতৃ পৰিহৰি খুজো যদি অন্য কিবা বৰ দিবা জানো অকপতে তুমি অমৰ অন্নৰ বাহিৰে যিহকেই বিচাৰ দিম মই দিলো প্ৰতিশ্ৰুতি চিন্তা নকৰিব মই মোৰ পিতৃক কওঁ তেওঁ মোৰ কথা নিশ্চয় মানিব কাৰণ তেওঁ মোক বৰ মৰম নারায়ণ নারায়ণ বুঝিছো বুঝিছো প্রহ্লাদ তুমি চেষ্টা করিলে মহাৰঙে চলি যায় অৰণ্য ভিতৰত মৃগয়া কৰিতে লাগি দৈত্য বিহুগণ মহাৰঙে চলি যায় অৰণ্য ভিতৰত কোনো কাৰো শত্ৰু নহয় প্ৰহ্লাদ আৰু কোনো কাৰো মিত্ৰও নহয় সকলোতে একেজন ঈশ্বৰেই স্বজন কৰিছে সেইবাবে পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা তেওঁ মংগলময় প্ৰহ্লাদ তেওঁ কৰুণাময় অতি হয় ঘৃণা কৰো মই তুমি ভুল বুজিছা পিতা সকলোৰে ওপৰত শ্ৰীহৰি স্তব্ধ কুলাঙ্গাৰ প্ৰহ্লাদ পুনৰবাৰ তই নকৰি উচ্চাৰণ সেই পাখণ্ডৰ তুমি ভুল বুজিছা পিতা সকলোৰে ওপৰত শ্ৰীহৰি ব্ৰহ্মা আদি কৰি সকলো দেৱতাই যাক সেৱা কৰে তেওঁই পৰম ঈশ্বৰ বিষ্ণু পিতা অসুৰ চাফা কৰি তুমি শ্ৰীহৰিৰ ওচৰত একান্ত মনে শৰণ লোৱা কৰোণা কৰিব দয়াময় হৰিৰ ওচৰত ভক্ত মিত্ৰ একো নাই মৃত্যুৱে বাৰে বাৰে কৰিছে আহ্বান চাও বাৰু কেনেকৈ ৰক্ষা কৰে নাৰায়ণে তোক পিতা তোমাৰ কাৰ্য তুমি কৰি যোৱা শ্ৰীহৰিয়ে মোক ৰক্ষা কৰিব প্ৰহ্লাদ সঁচাকৈ যদি তোক ৰাখিছে হৰুৱে ক'ত আছে হৰিটোৰ দে দেখুৱাই মুহূৰ্তৰ ধ্বংস কৰি চতুৰ হৰি পূৰ্ণ কৰো কামনা মনৰ পিতা সমস্ত জগততে ব্যাপী আছে প্ৰভু চাক্ৰপাণি প্ৰহ্লাদ যেনিয়েই চাওঁ যেনিয়েই দেখোঁ হৰিময় উন্মনৰ প্ৰলাপ বলক
কৰিছ কিয়? দেখা নাই কিয় সেই চতুৰ হৰিক ইমানেই যদি তাৰ আশ্চৰ্য মহিমা নাহে কিয়? নাহে কিয়? সি তেনে মোৰ কাষলৈ দেখিবা পিতা, নিশ্চয় দেখিবা। শুদ্ধ মনে, শুদ্ধ চিন্তাৰে নাৰায়ণক চিন্তা কৰা। স্ফটিকৰ স্তম্ভৰ মাজত ৰৈ আছে চিৰশত্ৰু নাৰায়ণ মোৰ। স্ফটিকৰ স্তম্ভৰ মাজত ৰৈ আছে চিৰশত্ৰু নাৰায়ণ মোৰ। ভৱিষ্যতে খুনে যিটোনৰে সিয়ে পাব মুক্তি অতি অনায়াসে। আজিৰে পৰা সমগ্ৰ দানৱ ৰাজ্যময় গতালোতোৱা নিষ্ঠাৰে তুমি কৰিবা পালন।